Hey guys, welcome to my YouTube channel Trader Live Assam. तो आज भिडिओ तो কি হব পঢ়ব আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেল গম পাইছে আজি ভিডিওটো হ'ব ট্ৰেডিংৰ ওপৰত তো মই লাষ্ট 22 তাৰিখৰ পৰা আজি 9 তাৰিখৰ ভিতৰত কিমানখিনি প্ৰফিট কৰিলো হেতু আজি ভিডিওটো টপিকত হ'ব আৰু কিমানখিনি প্ৰফিট কৰিছো হেখিনি মই আপোনালোকক আজি লাইভ প্ৰুফ দেখাম সো বহুতে মোক কোৱেশ্চন কৰি থাকে যে দাদা ট্ৰেডিংৰ পৰা লাভ হয় নে নহয় ট্ৰেডিংৰ পৰা প্ৰফিট কৰিব পাৰি নে নোৱাৰি একচুয়ালি এটো বহুতৰ মনত ডাউট থাকে সো হেতু কাৰণ মই আজি আপোনালোকক বেছি নহয় লাষ্ট মই 22 তাৰিখৰ পৰা আজি 9 তাৰিখ হেকি ডেটৰ মই প্ৰফিট কিমান হৈছে আপোনালোকক মই দেখাবলৈ আজি সাম লাইভ প্ৰুফ দেখাম মই মোৰ জত মই মানে মোৰ বহুটা একাউন্ট হয় তো তাৰে এটা একাউন্টৰ পৰা মই আপোনালোকক দেখাম যে কিমানখিনি মোৰ প্ৰফিট হৈছে তো চাও হক ভিডিওটো হেকলৈকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু মই এটা নতুন আপোনালোকক ঘোষণা কৰি দিও মই যেতিয়া লাইভ ট্ৰেডিং কৰিম তেতিয়া আপোনালোকে লাইভ ট্ৰেডিং মোৰ লগত আপোনালোকে চাব পাৰিব বা আপোনালোকে মই যেতিয়া লাইভ ট্ৰেডিং লওঁ তেতিয়া আপোনালোকে হয়তো ল'ব পাৰিব না ল'ব পাৰিব চাই কিনে শিকিব পাৰিব সো হেতু শিকিব পাৰিব মই আপোনালোকক কৈ দিও মোৰ চেনেলটো অতি শীঘ্ৰে মই মনিটাইজেশন কৰাৰ পাছত আপোনালোকে সকলো জানে জয়েন বাটন থাকে সো জয়েন বাটন ক্লিক কৰি তাতে সাবস্ক্ৰিপচন লগাব লাগিব ফ্ৰী নহয় দে গাইস তো সৰি বেয়া নাপাব ফ্ৰী নহব তো সাবস্ক্ৰিপচন ল'ব লাগিব তো সাবস্ক্ৰিপচন লবই কিনে তাত আপোনালোকে ভিডিওবিলাক চাব পাৰিব ঠিক আছে গাইস তো ভিডিওটো এতিয়া দেৰি নকৰি মই প্ৰফিটটো দেখাও আপোনালোকক চাও তো গাইস আপোনালোকে দেখা পাইছে এইখন মোৰ গটে ডাটা হয় তো এই গেদিনৰ ভিতৰত মই আপোনালোকক ডাটাটো দেখাম ইয়াতে সকলোবিলাক লেখা থাকে কোৱান্টিটি কিমান বাই ডেট বাই প্ৰাইস তো সেল ডেট সেল প্ৰাইস সকলোবিলাক মোৰ ইয়াতে তথ্য আছে কিমান লাভ হল কিমান লছ হল সকলোবিলাক ইয়াতে লেখা আছে তো মই ইয়াতে আপোনালোকক দেখাব লৈছো 23/5/2025 ৰ পৰা মোৰ 5/6/2025 ৰ মাজত এই কেদিন দিনটো ডেটৰ মই আপোনালোকক দেখাম ইয়াতে কিমান লাভ আৰু কিমান লছ হৈছে সো আপোনালোকৰ কনসিস্টেন্সি লাগিব আপোনালোকৰ ধৈৰ্য লাগিব আৰু শিকিব লাগিব ফাৰ্স্ট কথা হেতু একেদিনাই মাৰ্কেটত আহি আপোনালোকে ট্ৰেডিং কৰি প্ৰফিট কৰিব নোৱাৰে তো সকলো জানে এইবিলাক আমি আগতো কৈছো আৰু এতিয়া কৈছো সো এই টপিকটো বেলেগ আৰু এই টপিকটো মই দেৰি নকৰো ভিডিওটো সো মোৰ বিশেষ আৰু কাম আছে সো ভিডিওটো লাগি থাকিলে তো নহব আৰু ভিডিওত এনে বিশেষ বেছি ভিউজ নাহে সো ট্ৰেডিংৰ বিষয়ত ভিডিওত বানালে তো ভিউজ একদম নাহে আৰু মানুহে চাগে ভাল নাপায় এইবিলাক আৰু যদি আপোনালোকে ভাল পায় তেতিয়া কমেন্ট এটা কৰি জনাব যে ভিডিওটো ভাল লাগে ট্ৰেডিংৰ ভিডিও বনাব লাগে তো বেছি নকও তো এতিয়া মই আপোনালোকক দেখাও চাওক এতে এইকিটা ডেটত কিমান তাৰিখে ইয়াতে সম্পূৰ্ণ লিখা আছে আপোনালোকে ইয়াতে ইমানগুলো ক্যালকুলেশন কৰি আপোনালোকে উলাই থাকিব নালাগে কেতিয়া লাভ হৈছে কেতিয়া লছ হৈছে কেতিয়া কি কৈছে এইখন আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰে স্ক্ৰিনশ্বট মাৰি আপোনালোকে চাব পাৰে সো তো হেবিলাক মই গুছাই কিনে আপোনালোকক মই দেখাই আছো লাষ্ট এইকিটাৰ মোৰ কিমান প্ৰফিট হৈছে দেখা পাইছে সো চাওক লাষ্ট এইকিটাত মোৰ প্ৰফিট হৈছে 36819 টকা তো আপোনালোকে ইয়াতে দেখা পাইছে প্ৰফিট এন্ড পিএনএল মানে প্ৰফিট এন্ড লছ তো আপোনালোকে দেখা পাইছে মোৰ প্ৰফিট মানে প্লাস চিন আছে মানে আৰু গ্ৰীন হৈ আছে মানে প্ৰফিট হৈছে আৰু যেতিয়া ৰেড হৈ থাকিব তেতিয়া মাইনাস দেখাব তেতিয়া লছ হৈছে তো মোৰ লাষ্ট এইকিদিনৰ মোৰ বৰ্তমান প্ৰফিট হৈ আছে 36819 টকা এইকিদিনৰ ভিতৰত মোৰ হৈ আছে আৰু এইকিদিনত মোৰ চাৰ্জ লাগিছে ইয়াতে ডাইৰেক্ট 2884 টকা 57 পইচা তো চাৰ্জ লাগিছে আৰু মই কোড কিমান কি প্ৰফিট কৰিছো এইবিলাক সকলোবিলাক ইয়াতে লিখা আছে কিমান লৈছিলো শেয়াৰ কিমান কি আছিল সব সকলোবিলাক কোড কেনেকৈ প্ৰফিট হৈছিল মানে এইবিলাক হেখন লিষ্টটো আছে আৰু এখানেতো অলপ লিখা থাকে সো মই হেখন গতে লিষ্টখন আপোনালোকক দেখাইছো মই লিখাখন দেখাইছো সো এখন চাব পাৰে আপোনালোকে তো এইখিনি আছিল মোৰ এই কেদিনৰ ভিতৰত প্ৰফিট কিমান দিন হৈছে কাউন্ট কৰা নাই মই তো কাউন্ট কৰি লব আপোনালোকে 22 তাৰিখৰ পৰা তো 22 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত মই এইখিনি আপোনালোকক দেখাইছো তো এইখিনি মোৰ আজিৰ ভিডিওটোৰ টপিক আছিল ঠিক আছে গাইস তো আজিৰ ভিডিওত ইমানে নতুন এটা ভিডিওত আকৌ লগ পাম জয় হিন্দ জয় অসম ধন্যবাদ ভিডিও ভাল হোৱা নাই তথাপিতো বনালো আৰু কাৰণ সময় নাথাকে ইমান এডিটিং কৰাৰ কাৰণে বা ইমান ভালকৈ তোলাৰ কাৰণে তো বহুত বেছি কামত ব্যস্ত থাকো সো এটা ট্ৰেডিং অকল নকৰো আপোনালোকে সকলো জানে বা নাজানে যদি লাহে লাহে আপোনালোকে গম পাব তো এয়াই আজিৰ ভিডিওটো গাইস মৰম কৰিব সাপোৰ্ট কৰিব তেতিয়া ভাল ভিডিও আপোনালোকক লৈ আহিব পাৰিম আৰু ডেটটো মই দেখাইছো আপোনালোকক এটো চাওক হোৱা নাই কিন্তু মানে 5 মেক লগি আপডেট হৈছে আপোনালোকে দেখা পাইছে তো ঠিক আছে গাইস